হ্যাঁ দোস্ত আমি মানে 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 এক জায়গায় যাইছো জায়গাটা মানে কি দোস্ত কি জায়গা আর কেনেকুৱা কি আপোনালোকক মানে সকলো বস্তু বুজালিম আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল ক্রেজি ব্লগ। দোস্ত ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। আজিৰ ভিডিঅ'টো ধামাকা হ'বলৈ বিচাৰিছে চাই থাকক। আমি ক'ত আহিছো আপোনালোকে জানেনে? এই দোস্ত চক চৰবুক বিকিৰ পাৰত মানে আমি আহিছো গংগালত মানে সকলে স্নান কৰে আৰু ভিতৰলৈ সোমাই যাব পাৰো। ভিতৰত কি আছে আৰু কি নাই বাৰু সকলো বস্তু আপোনালোকক দেখি দিম। আপোনালোকে তো চক মেইন গেটৰ পৰা কিমান মানুহ যাই আছে মানে হাজাৰ হাজাৰ মানুহ যাই আছে আৰু কিমান দোকান চক মানুহ বাপৰে কি ক'ম আপোনাক। তাতে আৰু মানুহ আছে বাৰু তাতে যাওঁ তো চক কিমান দোকান মানে দোকানে উঠিছে খেলাৰ দোকান মানে কি ক'ম আপোনালোকক। হেৰস্ত আমি মানে স্নান কৰিবলৈ যাই আছো নদীৰ কাষত। হেৰস্ত মানে চক চাইডে কিমান দোকান মানে দোকানে দোকানে আপোনালোকে হেৰস্ত এতে আহি মানে মোৰ মাথা একদম সঁচা কথা ক'লো নষ্ট হৈ গৈছে। এতে সৰু জেগাত ইমান মানুহ মানে লাখ লাখ কৰি মানুহ 1 মিটাৰমান জেগা। হেৰস্ত ব্লক আমি বিকি নদীৰ কাষত যাওঁ আৰু তাতে মানে গংগাই আয়োজন কৰিছে আপোনালোকক দেখাব পাৰো। আপোনালোকে ভিডিঅ'টো চাই থাকক। হেৰস্ত এইটো গংগাৰ মেইন ৰিজনটো জানে ইমান মানুহ স্নান কৰিব লাগিছে যিমান পাপ হেৰস্ত এতিয়া সকলো ভক্তই মানে স্নান কৰি শুদ্ধ মনেৰে মানে নিজৰ শৰীৰটোক পবিত্ৰ কৰি আছে আৰু পাপ যাতে মুচি যায় এইটো পানী। হেৰস্ত এইটো তিথি মানে 12 বছৰ পিছত আহিছে। এইটো তিথি মানে ভাল মানে এইটো বুদ্ধ অষ্টমী। হেৰস্ত সকলো ভক্তগণে মানে স্নান কৰি বামনৰ ওচৰত মানে সংকল্প লৈ আছে। সেইটো মানে ভিডিঅ' কৰোঁতে ভুকি লাগি গ'ল সেইকাৰণে মানে দৈ আৰু মুড়ি লৈ ল'লোঁ আৰু গোল্লা লৈ ল'লোঁ। এইবিলাক গংগা স্নানত মানে আমি দৈ কিনিছোঁ আৰু মুড়ি কিনিছোঁ আৰু গোল্লা কিনিলোঁ। আপোনাৰ ভিডিঅ'টো হেৰস্ত এতে আহি মানে মই আপোনালোক সঁচা কথা কৈ আছোঁ মানে মনৰ পৰা মানে এতে মোৰ ইমানে মানে ভাল লাগি আছে কি ক'ম মানে আপোনালোক। হেৰস্ত আপোনালোকক কেনে লাগিছে বাৰু মেলা ইমান মানুহ চাই ভালে লাগিছে মানে। হেৰস্ত স্নান কৰাৰ পিছত মানে এতে মানে জিৰণি লৈ আছে মানে সকলোৱে মানে এতে খাই আছে খাইছে বহুত জেগা আছে মানে বাপ্পা একদম ধৰিছোঁ মানে চাপ বাপ্পা একদম মজা লাগি আছে খাই আছে। সকলো ভক্তগণে মানে স্নান টান কৰি মানে এতে খাৱা দাৱা কৰি আছে চক। এটা হাজাৰ হাজাৰ লাখ লাখ মানুহ আহিছে মানে আৰু চক এতে কিমান মানুহে খাৱা দাৱা কৰি আছে বাপ্পা মানুহে আপোনালোকে আহিব। হেৰস্ত আমি মানে যাই আছো আগফালে চক কিমান মানুহ বাপ্পা মানে এতে মানুহে জিৰণিও লৈ আছে মানে। হেৰস্ত মানে বুধবাৰটো মানে 12 বছৰত মানে একবাৰে আহে বোলে সেইকাৰণে মানে এতে ইমান মানুহ। হেৰস্ত চক এতে প্ৰশাসনৰ মানে ঘৰো আছে চক এতে পুলিচ আছে আৰু প্ৰশাসন যিবিলাক কৰে সেইবিলাক মানুহ আছে চক ফাষ্টফুডৰ দোকানো আছে বাপ্পা ফাষ্টফুডৰ দোকান একদম মজাৰ জেগাত চক কিমান ফাষ্টফুডৰ দোকান এটা ভাই একদম বঢ়িয়া আছে ফাষ্টফুডৰ দোকান। হেৰস্ত আজিকালিৰ যুগত মানে আমি যদি মেলাত আহোঁ মেলাত মানে আমাৰ বেচিকেলি দোকানে মিলিব। দোকান কি দোকান বাপ্পা ফাষ্টফুডৰ দোকান আৰু বেলেগ বেলেগ মানে অজস্ৰ দোকান আছে। আপোনালোকতো জিলাপিৰ দোকান দেখবা মনতে নাই চক এতে মানে খেলনাৰ দোকান আছে তাৰপিছত জিলাপিৰ দোকান মানে কি ক'ম একদম চক জিলাপিৰ দোকান বাপ্পা চক কিমান জিলাপি বাপ্পা জিলাপি অলপ কিনি লৈ যাম নেকি। হেৰস্ত মানে এতে ইমানে মানুহ হৈছে মানে এটা পিঁপৰাৰো জাগা নাই ইমান মানে মানুহ আহিছে মানুহ আৰু আহি আছে চক ফুলৰ দোকান বাপ। হেৰস্ত চক এতে কিমান মনোহাৰীৰ দোকান মনোহাৰী আপোনালোকেতো জানেই মনোহাৰীত কি পায় মালা পায় চুৰি পায় নেল পালিচ পায় লিপষ্টিক পায় এইবিলাক মানে সকলো বস্তু মনোহাৰীৰ দোকানত পায়। হেৰস্ত এতিয়া মানে আমি আগফালে যাই আছোঁ বাৰু আগফালে আৰু কি আছে সেইটো বস্তু আপোনালোকক দেখাম। আপোনালোকে এইটো একেবাৰে মানে কিবা হেৰস্ত আজি যিহেতু বুদ্ধ অষ্টমী সেইকাৰণে মানে আজি মানে সকলো বুদ্ধ মানুহক মানে অন্নদান কৰি আছে মানে
হেয়ার মানে ভিডিও টেক করো ভিডিওটো ভালো লাগলে সাবস্ক্রাইব দিব ফেসবুকে যদি ফলো